গাঁও উন্নয়নৰ প্ৰসাৰৰ বাবে কাৰ্বি আংলঙৰ অন্তৰ্গত ধনচিৰি খাচী গাঁও নাগালেণ্ড সীমান্তৰ সমীপত ভ্ৰমণ UKPOৰ সভাপতি পিনচং গাইলাং ৰতনীয়া আৰু ব্লক বিষয়া ৰীতা মিলিকপি খাচী গাঁও ধনচিৰি খাচীৰ বস্তিৰ উন্নয়ন নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে UKPOৰ সভাপতি পিনচং গাইলাং ৰতনীয়া আৰু ব্লক উন্নয়ন বিষয়া BDO ৰীতা মিলিকপি আৰু তেওঁৰ চৰকাৰী গ্ৰাম সেৱক কোমলকৰ সৈতে খাচী জনসাধাৰণৰ সৈতে মত বিনিময় আৰু তেওঁলোকৰ উদ্বেগসমূহৰ সমাধানৰ বাবে গাঁওখন ভ্ৰমণ কৰে। এই ভ্ৰমণৰ লক্ষ্য আছিল অত্যাৱশ্যকীয় চৰকাৰী আঁচনিসমূহ যোগান ধৰাত সুবিধা প্ৰদান কৰা আৰু গাঁওবাসীৰ জৰুৰী প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা। খাচী গাঁও ধনচিৰি খাচিয়া বস্তি আৰু কাষৰীয়া গাঁওসমূহৰ ৰাজ্যৰ সন্মুখীন হোৱাৰ অভিযোগ আৰু প্ৰত্যাহ্বানসমূহ বুজি পোৱাৰ প্ৰাথমিক লক্ষ্যৰে এই কাৰ্যসূচী আয়োজন কৰা হয়। সভাপতি পিনচং গাইলাং ৰাতনীয়াৰ সৈতে BDO ৰীতা মিলিকপিয়ে গাঁৱৰ লোকসকলৰ সৈতে ব্যক্তিগতভাৱে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহ শুনা আৰু সমাধানৰ বাবে লোৱাটো নিশ্চিত কৰে। বিষয়াসকলে গাঁওখন আৰু ইয়াৰ চৌপাশৰ ঠাইতে পৰিদৰ্শন কৰি মৌলিক সুবিধাসমূহৰ উপলব্ধতা মূল্যায়ন কৰে আৰু চৰকাৰী সম্পদসমূহৰ কেনেকৈ উন্নত ব্যৱহাৰ কৰি জনসাধাৰণক সেৱা আগবঢ়াব পাৰি সেইটো নিৰ্ণয় কৰে। এই ভ্ৰমণৰ সময়ত অত্যাৱশ্যকীয় সেৱাৰ সুবিধা, আন্তঃগাঁথনি উন্নয়ন, মৌলিক কল্যাণমূলক আঁচনিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। UKPOৰ সভাপতিয়ে আশা দিয়ে যে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত সমগ্ৰ কাৰ্বি আংলং জিলাতে দ্ৰুত উন্নয়ন দেখা গৈছে। তেওঁ জোৰ দি কয় যে ডক্টৰ ৰংহাঙে অঞ্চলটোৰ প্ৰতিটো কোণত খাচী জনগোষ্ঠীক উন্নীত কৰাৰ বাবে পদক্ষেপ ব্যৱস্থা গ্ৰহণ কৰিছে। ব্লক উন্নয়ন বিষয়া ৰীতা মিলিকপিয়ে গাঁওবাসীক আশা দিয়ে যে তেওঁলোকৰ উদ্বেগ শীঘ্ৰে সমাধান কৰা হ'ব আৰু সমাজৰ সামগ্ৰিক মংগলৰ বাবে চৰকাৰী আঁচনি ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব। অঞ্চলটোৰ বহনক্ষম উন্নয়নৰ সমাধানৰ বাবে স্থানীয় প্ৰশাসন আৰু গাঁওবাসীৰ মাজত সহযোগিতাৰ গুৰুত্বৰ ওপৰত আৰোপ কৰে। এই ভ্ৰমণত খাচী জনসাধাৰণৰ স্বাস্থ্যসেৱা, শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুবিধা উন্নত কৰাৰ বিষয়ে আলোচনা কৰা হয়। চুবুৰীয়া গাঁৱৰ সমস্যাও লক্ষ্য কৰি লোৱা হৈছিল যাতে চৰকাৰৰ উন্নয়নৰ পদক্ষেপৰ পৰা সমগ্ৰ অঞ্চলটো উপকৃত হয়। স্থানীয় নেতা আৰু চৰকাৰী বিষয়াসকলে সমাজৰ বাবে অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ দায়বদ্ধতাৰে খাচী গাঁও ধনচিৰি খাচিয়া বস্তিৰ উন্নয়নৰ এক নতুন যুগ গঢ়ি তোলাৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে এই কাৰ্যসূচীক প্ৰশংসা কৰা হয়। এই পাৰস্পৰিক ক্ৰিয়াৰ গাঁওবাসীক উন্নীত কৰা আৰু তেওঁলোকৰ জীৱন যাপনৰ অৱস্থা আৰু ভৱিষ্যতৰ সম্ভাৱনা উন্নীত কৰাৰ বাবে প্ৰয়োজনীয় সম্পদ প্ৰদান কৰাৰ লক্ষ্যৰে এক শৃংখলাবদ্ধ সংযোগৰ আৰম্ভণি কৰে।